হেল্ল' গাইজ, কি খবৰ? আপোনালোকে ভালে আছেনে? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে গৰু বিহু। মানে মই ইয়াতে আপোনালোকক চাগে গাত ধম এতিয়া গৰু আৰু সকলো অসমবাসীলৈ হিয়া ভৰা বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মানে গৰু বিহু যে গাত ধম মই, আপোনালোকে চাই থাকিব এতিয়া গৰু। তেতিয়াহ'লে বলক গৰু আনিবলৈ যাওঁ। ফাইনেলি মই গৰু গাত ধুৱাবলৈ সাজু আৰু গৰু চক অকণমান লৈ আহিলোঁ। আজি গৰু বিহু যে গাত ধুৱাব লাগিব, আপোনালোকে চাই থাকক। গৰু গাত ধুৱাব লাগিব। এই চক নাহলি লৈ এতিয়া যাম। গা ধোৱা হৈ গ'ল। ইফালে চাওকচোন, ভণ্টি পুৰা কাম কৰি আছে মানে, চাওকচোন আপোনালোকে। আপোনালোকে কমেণ্ট কৰক, ভিডিঅ'টোত চাই কেনে পাইছে, ভিডিঅ'টো কমেণ্ট কৰক পটাপট। এতিয়া আমি আমলৈ বা পাৰিবলৈ যাওঁ। আমলৈ বা খাব লাগিব নহয়। আমলৈ বা এই ডাঙৰ ঠিক কৰিছে। এতিয়া আমলৈ পাৰিবলৈ যাম। চকী হৈ গ'ল ৰেডি। এতিয়া আমলৈ পাৰিম। গছজোপাতে আমি আমলৈ পাৰিম। সেইটো আমলৈ আপোনালোকে চাওক, সেইটো আমলৈ চাগলে। আমলৈ বা এটাও নাপালোঁ কণী, মিছা কাটিলে গোটেই কামুৰিলে। তাৰপাছত আৰু বেলেগ কাটিবলৈ মই ডাউকি লগাই পাৰিলোঁ আমলৈ বা, কিন্তু পাৰিব নোৱাৰিলোঁ। এতিয়া মাতিছে, ইফালে আহিছে আমাৰ পাৰিবলৈ মাতিছে পাৰিবলৈ আমলৈ বা। এতিয়া উঠিব গছত। জখা লগালোঁ সাজু, এতিয়া উঠিবহি আমলৈ পাৰিবলৈ। হেৰি আমলৈ বা চাবলৈ আহিছে ন হেৰি। ফাইনেলি যেনে তেনে অলপ পালোঁ এয়া আমলৈ বা। আজি খাবলৈ হ'ব আৰু এতিয়া অলপ দি দিম হালধি দিয়েচোন, হালধি দেখোন। হালধি দিলে চব পলাই যাব এতিয়া।